বৈষ্ণৱবৃন্দ তথা আই মাতৃসকল, আজি আপোনালোকৰ সন্মুখত সেৱকীৰ আত্মাৰ সদ্গতিৰ অৰ্থে দিহানাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি এই দিহানাম শ্ৰৱণ কীৰ্তন কৰোঁতে হয়তো অনেক ভুল ত্ৰুটি হৈ যাব পাৰে। সেই ভুল ভ্ৰান্তিসমূহ আপোনালোকে আঙুলিয়াই দি আমাক শুদ্ধ পথত আগবাঢ়ি যাবলৈ আশীষ কৰিব আৰু আমাৰ গুৰু শ্ৰীযুত জিতেন বৰাদেৱক শ্ৰদ্ধা জনাই আজি আমি আমাৰ কাৰ্যসূচীভাগ আৰম্ভণি কৰিছোঁ। Oh